হেল্ল' গাইছ, আজি ৰুটি খাম বুলি ভাবিছোঁ। তাকে লৈ এতিয়া খৰি অকণমান কাটিবলৈ গৈছোঁ আৰু খৰি অকণমান কাটোংগৈ দেই। গাইছ, আমাৰ ঘৰত খৰি চাহ আকৌ কেনেকৈ গোটাই থৈছে। এই ট্ৰেক্টৰখনো একেবাৰে অৱস্থা নাইকিয়া হৈ আছে দেই গাইছ। যি হ'লেও নহ'লেও মই খৰি অলপ কাটি লওঁ ন গাইছ। খৰিটো কটা হৈ গ'ল, এতিয়া আমি জুই জ্বলাবলৈ যাব লাগে। জ্বলাওঁগৈ ব'লক গাইছ। এতিয়া জুইকুৰা জ্বলাবলৈ লৈছোঁ আৰু জুইকুৰা জ্বলাই লওঁ ন গাইছ। এয়া জুইকুৰা ধৰা হৈছে আৰু জুইকুৰা জ্বলো নজ্বলো কৰিছে দেখোন। লাহে লাহে জ্বলিব আৰু ন। খৰি দি দিছোঁ আৰু জুইকুৰা জ্বলি গৈছে আৰু এতিয়া আমি চৌটো ধুই আনোগৈ। তাৰপিছত লাহেকৈ বনাবলৈ আৰম্ভ কৰিম আৰু কেৰাহীটো এতিয়া পাতি লৈছোঁ আৰু এইটো পানীটো শুকাবলৈ দি লৈছোঁ। এই মোৰ কলিজাজনীয়ে ৰুটি বেলি আছে। ৰুটি বেলা হৈ গৈছে আৰু এখন দুখনমান আছে। তাৰপৰা আৰু কেৰাহী গৰম হৈ গৈছে। এতিয়া মই ৰুটিটো আনি দি দিওঁ। ৰুটিখন এতিয়া বৰ্তমান বনাই থকা হৈছে। বনাই কেনে খাব লাগিব আৰু আজি বতৰটো ডাৱৰীয়া, সেইকাৰণে ৰুটিকে খাওঁ বোলাখা হৈছে। এয়া আমাৰ ৰুটি বনাই হৈ গ'ল। বহুত জোৰে ভোক লাগিছে, খাই লওঁ দেই গাইছ।